Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 3 সাংশ্লেষিক আৰু প্লাষ্টিক। ইয়াৰ আগৰ ভিডিঅ'ত আমি প্লাষ্টিকৰ বিষয়ে আলোচনা কৰিছোঁ। আজি আৰু অকমান জানিম প্লাষ্টিকৰ বিষয়ে, প্লাষ্টিকৰ ব্যৱহাৰ, প্লাষ্টিকৰ বিভিন্ন ধৰ্মৰ বিষয়ে। সো প্ৰথমতে আছে পচন্দৰ পদাৰ্থ হিচাপে প্লাষ্টিকক আমি কি কামত ব্যৱহাৰ কৰিব পাৰোঁ। সো আজিকালি খাদ্যবস্তু, পানী, গাখীৰ, আচাৰ, শুকান খাদ্য আদি সংৰক্ষণ কৰি ৰখাৰ বাবে প্লাষ্টিকৰ পাত্ৰ মানুহে ব্যৱহাৰ কৰে। যিকোনো বস্তু আচাৰ ৰখা যিটো কণ্টেইনাৰ থাকে সেইটো প্লাষ্টিকেৰে তৈয়াৰী। তাৰপিছত গাখীৰ অনা পেকেটটো প্লাষ্টিকৰ সহায়ত তৈয়াৰী। প্লাষ্টিকৰ বটলত পানী থাকে। যিকোনো শুকান খাদ্য প্লাষ্টিকৰ পেকেটত ভৰোৱা থাকে। গতিকে আজিকালি মানুহে প্লাষ্টিকৰ সুবিধাজনক গুণ থকাৰ কাৰণে বিভিন্ন কামত ব্যৱহাৰ কৰে। ইয়াৰ কাৰণ হ'ল এই পাত্ৰবোৰ কম ওজনৰ, কম দামৰ, মজবুত আৰু এইবোৰক ব্যৱহাৰ কৰাটোও সহজ। ইহঁত কি হয় বহুদিনলৈকে থাকে, বহুদিনলৈকে বেয়া নোহোৱাকৈ থাকে। ইহঁতৰ ওজন কম হয়, দাম কম হয়, মজবুত হয়, মামৰ নালাগে, ভাঙি নাযায় সহজে। গতিকে ইয়াক ব্যৱহাৰ কৰা সহজ হোৱা কাৰণে মানুহে বিভিন্ন সামগ্ৰী সঞ্চয় কৰাৰ কাৰণে ইয়াক ব্যৱহাৰ কৰে। কিন্তু ধাতুৰে তৈয়াৰী যিবোৰ সামগ্ৰী আছে, যেনেকুৱা লোৰ পাত্ৰ বা কাঁচৰ পাত্ৰ যিবোৰ আছে, সেইবোৰ পাতল হোৱাৰ বাবে ধাতুৰ তুলনাত, যেনেকুৱা লো, তাৰপিছত কাঁচ, এইবোৰৰ তুলনাত প্লাষ্টিকটো কি হয় পাতল হয়। সেইকাৰণে প্লাষ্টিকক গাড়ীৰ বিভিন্ন ধৰণৰ অংশ প্ৰস্তুত কৰাৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা হয়। আকাশী যান, অন্তৰাকাশী যানত ব্যৱহাৰ কৰা হয়। তাৰপিছত গাড়ীৰ স্লিপাৰৰ পৰা ঘৰৰ আচবাব, যেনেকুৱা প্লাষ্টিকৰ চেয়াৰ, টেবুল, বিভিন্ন সামগ্ৰী গণনা কৰিলে এখন অন্তহীন তালিকা পোৱা যাব। যদি তুমি প্লাষ্টিকৰ বিভিন্ন সামগ্ৰীৰ তালিকা প্ৰস্তুত কৰা, ইয়াৰ পৰা এটা বহুত ডাঙৰ তালিকা পোৱা যাব। গতিকে এইবোৰ হৈছে প্লাষ্টিকৰ বিভিন্ন ধৰণৰ ব্যৱহাৰ। এতিয়া আমি প্লাষ্টিকৰ কেইটামান বৈশিষ্ট্য, কেইটামান গুণ বা ধৰ্ম আলোচনা কৰিম। এটা ধৰ্ম হৈছে প্লাষ্টিকবোৰ অবিক্ৰিয়ক পদাৰ্থ। প্লাষ্টিক যিবোৰ আছে, প্লাষ্টিকসমূহে সোনকালে বিক্ৰিয়া নকৰে। যিকোনো বস্তুৰ লগত, পানী হওক বা বায়ু হওক, তাৰ লগত বিক্ৰিয়া নকৰে। লোৰ নিচিনা ধাতু জলীয় বাষ্প আৰু বায়ুত উন্মুক্ত কৰিলে এইবোৰত মামৰে ধৰে। চাবাচোন, লোৰে তৈয়াৰী যিবোৰ বস্তু আছে, সেইবোৰ বস্তুত যদি জলীয় বাষ্প লাগে, যদি পানী পৰে, তেতিয়াহ'লে সেইবোৰ বস্তু বেয়া হৈ যায়, মামৰ লাগে আৰু লাহে লাহে ভাঙি পেলাই বেয়া হৈ যায়। কিন্তু প্লাষ্টিক যিবোৰ আছে, প্লাষ্টিক পানী আৰু বায়ুৰ সংস্পৰ্শলৈ আনিলে ইহঁত বেয়া হৈ নাযায়। এটা প্লাষ্টিকৰ বস্তুত গোটেই দিন পানী পৰি থাকিলে, জলীয় বাষ্প থাকিলে, ইয়াত মামৰে নধৰে, বেয়া হৈ নাযায়। প্লাষ্টিক ক্ষয়ো নাযায়। বাকী যি বস্তুবোৰ ক্ষয় যোৱা সম্ভাৱনা থাকে, কিন্তু প্লাষ্টিক ক্ষয় নাযায়। সেইকাৰণে বহুত ৰাসায়নিক দ্ৰব্যৰ উপৰিও বিভিন্ন ধৰণৰ পদাৰ্থ গোটাই থবৰ কাৰণে প্লাষ্টিক ব্যৱহাৰ কৰা হয়। যেনেকুৱা প্লাষ্টিকৰ বস্তা, প্লাষ্টিকৰ পলিথিন, প্লাষ্টিকৰ পেকেট, এইবোৰত বস্তুসমূহ গোটাই বহুদিনৰ কাৰণে ৰাখিবলৈ ব্যৱহাৰ কৰা হয়। তাৰপিছত আৰু এটা প্লাষ্টিকৰ ধৰ্ম হৈছে প্লাষ্টিকবোৰ পাতল হয় আৰু দীৰ্ঘস্থায়ী হয়। পাতল, দৃঢ় আৰু দীৰ্ঘস্থায়ী। পাতল হয়, ই বহুদিনলৈকে যায় আৰু ই দৃঢ় হয়। চ' আগৰ দিনত যিটো বাল্টি মানুহে ব্যৱহাৰ কৰিছিল, সেই বিষয়ে ককা আইতাহঁতৰ লগত কথা পাতিলে গম পাবা। আৰু আজিকালিৰ যিবোৰ বাল্টি আছে, মগ আছে, সেইবোৰৰ মাজত কি আছে, পাৰ্থক্য আছে। আগৰ দিনৰবোৰ গধুৰ আছিলে, পানী চানী লৈ যোৱাৰ কাৰণে বহুত কষ্ট হৈছিলে। কিন্তু আজিকালিৰ যিবোৰ বাল্টি আছে প্লাষ্টিকৰ, সেইবোৰ পাতল হয়।
পাতল হোৱাৰ কাৰণে এইটো হৈছে এটা সুবিধা এইবোৰ সামগ্ৰীৰ। যিহেতু প্লাষ্টিকবোৰ বৰ পাতল, শক্তিশালী আৰু ইয়াৰ স্থায়িত্ব আছে, ইয়াক সাঁচত দি বিভিন্ন আকৃতি আৰু আকাৰলৈ ৰূপান্তৰিত কৰিব পাৰি। ইয়াৰ আগতেও আলোচনা কৰা হৈছে যে প্লাষ্টিকসমূহক বিভিন্ন ৰূপ দিব পৰা যায়, বিভিন্ন আকাৰ দিব পৰা যায়। সেইবাবে ইয়াক বিভিন্ন আকাৰ দি বিভিন্ন সামগ্ৰী, বিভিন্ন ৰঙৰ সামগ্ৰী প্ৰস্তুত কৰিব পৰা যায়। আনকি প্লাষ্টিকবোৰ ধাতুতকৈ সস্তাও হয়। প্লাষ্টিকৰ বাল্টি এটা আৰু যদি তুমি ধাতুৰ বাল্টি এটা কিনিবলৈ যোৱা তেতিয়াহ'লে পাৰ্থক্য দেখিবলৈ পাবা। এটা কাঁচৰ কণ্টেইনাৰ, এটা কাঁচৰ বৈয়াম আৰু এটা যদি প্লাষ্টিকৰ বৈয়াম কিনিবলৈ যোৱা তেতিয়াও তুমি পাৰ্থক্য দেখিবলৈ পাবা। প্লাষ্টিকবোৰ ধাতুৰ তুলনাত ইয়াৰ দাম খুবেই কম হয়। বিভিন্ন উদ্যোগত আৰু ঘৰুৱা সামগ্ৰীৰ প্ৰস্তুতিত প্লাষ্টিক বহুলভাৱে ব্যৱহাৰ কৰা হয়। দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা প্লাষ্টিকৰ পাত্ৰৰ এটা তালিকা বনাব পাৰা। কিচেনত যোৱা, বেডৰুমত যোৱা, ষ্টাডি ৰুমত যোৱা, কি বস্তু প্লাষ্টিকেৰে তৈয়াৰী আছে তাৰ এখন লিষ্ট বনোৱা। আৰু এটা প্লাষ্টিকৰ ধৰ্ম হৈছে প্লাষ্টিকসমূহ কুপৰিবাহী হয়। তোমালোকে ইতিমধ্যে শিকিছা যে প্লাষ্টিকসমূহ তাপ আৰু বিদ্যুতৰ কুপৰিবাহী। তাৰমানে তাপ আৰু বিদ্যুতৰ ওচৰত যেতিয়া প্লাষ্টিক আহে তেতিয়াহ'লে প্লাষ্টিকসমূহ গলি নাযায়। কিছুমান প্লাষ্টিক আছে, আমি অলৰেডি ডিছকাছ কৰিছোঁ। সেইকাৰণে বৈদ্যুতিক তাৰৰ ওপৰত প্লাষ্টিকৰ আৱৰণ থাকে আৰু স্ক্ৰুড্ৰাইভাৰবোৰৰ নালটো প্লাষ্টিকেৰে নিৰ্মিত। তাৰমানে যিটো তাঁৰ থাকে তাৰৰ ওপৰত যে প্লাষ্টিকৰ কাভাৰিং থাকে, কিহৰ কাৰণে থাকে? কাৰণ এই প্লাষ্টিক পাৰ হৈ ইলেক্ট্ৰিচিটি বাহিৰত আহিব নোৱাৰে। সেইকাৰণে তুমি বৈদ্যুতিক তাঁৰ এটা চুব পাৰা। যদি আহিলেহেঁতেন বাহিৰত তেতিয়াহ'লে তুমি শ্বৰ্ট খালাহেঁতেন। যিহেতু এই প্লাষ্টিকসমূহ কুপৰিবাহী হয়, ইয়াৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে। সেইকাৰণে ইয়াৰ ওপৰত প্লাষ্টিকৰ আৱৰণি দিয়া হয় তাৰৰ ওপৰত, বা স্ক্ৰুড্ৰাইভাৰ যিটো ইলেক্ট্ৰিক কামৰ কাৰণে ব্যৱহাৰ কৰা হয় তাৰো যিটো কাভাৰিং থাকে সেইটো প্লাষ্টিকৰ সহায়ত তৈয়াৰ কৰা হয়, যাতে ইয়াৰ মাজেৰে ইলেক্ট্ৰিচিটি বাহিৰত আহিব নোৱাৰে। উক্ত কাৰণত কেৰাহী, টাৱা আদিৰ নলাবোৰো প্লাষ্টিকেৰে তৈয়াৰী। যিবোৰ কেৰাহী, টাৱা আছে কিচেনত ব্যৱহাৰ কৰা হয়, বহু সময়লৈকে জুইৰ ওপৰত ৰখা হয়, তাৰপিছতো চাবা এইবোৰ গৰম নহয়, কাৰণ তাপ ইয়াৰ মাজেৰে পাৰ হৈ যাব নোৱাৰে। তাপৰ কাৰণেও ই কি হয়? কুপৰিবাহী হয়, তাপ পৰিবহণ কৰিব নোৱাৰে। সেইকাৰণে কেৰাহী, টাৱা এইবোৰৰ নলাসমূহ প্লাষ্টিকৰ সহায়ত কাভাৰিং এটা দিয়া হয় প্লাষ্টিকৰ। ইয়াতে আৰু কেইটামান ব্যৱহাৰ আছে প্লাষ্টিকৰ। প্ৰথমটো হৈছে স্বাস্থ্য ৰক্ষা উদ্যোগত প্লাষ্টিকৰ প্ৰয়োগ অতি বেছি। কিছুমান উদাহৰণ হ'ল টেবলেটৰ পেকেট, শৰীৰৰ আঘাতপ্ৰাপ্ত অংশ চিলাবলৈ প্লাষ্টিক ব্যৱহাৰ কৰা হয়, চিৰিঞ্জ প্লাষ্টিকৰ হয়, চিকিৎসকে হাত মোজাটো যে পিন্ধে সেইটো প্লাষ্টিকৰ হয়, চিকিৎসাৰ বহুত সা সৰঞ্জাম প্লাষ্টিকৰ দ্বাৰা তৈয়াৰী হয়। যিটো আমাৰ মেডিকেল ইণ্ডাষ্ট্ৰী আছে, হস্পিটেলসমূহত চাবা, হস্পিটেলসমূহৰ বিভিন্ন সামগ্ৰী, টেবলেটৰ পৰা ষ্টাৰ্ট কৰি বিভিন্ন চিলাই কৰা সূতা বা চিৰিঞ্জ এইবোৰো প্লাষ্টিকৰ সহায়ত তৈয়াৰ কৰা হয়। মাইক্ৰৱেভত, অভেনত খাদ্য ৰান্ধিবলৈ বিশেষ ধৰণৰ প্লাষ্টিক ৰন্ধন সা সৰঞ্জাম ব্যৱহাৰ কৰা হয়। মাইক্ৰৱেভৰ ভিতৰত যেতিয়া কিবা বস্তু দিয়া হয় তেতিয়াও ইয়াতে প্লাষ্টিকৰ বাচনত দিয়া হয়, প্লাষ্টিকৰ বিভিন্ন সা সৰঞ্জামত ইয়াক দিয়া হয়, কাৰণ মাইক্ৰৱেভত বহুত তাপ থাকে আৰু তাপে খাদ্যবস্তু সিজায়। কিন্তু প্লাষ্টিকৰ পাত্ৰৰ কোনো অনিষ্ট নহয়, কাৰণ ইয়াৰ মাজেৰে তাপ পাৰ হৈ যাব নোৱাৰে, কুপৰিবাহী হয়। টেফলন এবিধ বিশেষ প্লাষ্টিক যাৰ ওপৰত তেল আৰু পানী লাগি নধৰে। টেফলন এটা প্লাষ্টিকৰ নাম হয়। ইয়াৰ ওপৰত তেল বা পানী ৰাখিলে ই লাগি নাথাকে। ৰন্ধন সা সৰঞ্জামত লাগি নধৰা প্ৰলেপ নন ষ্টিক কোটিং দিয়াৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়। নন ষ্টিকি সা সৰঞ্জামৰ নাম শুনিছা চাগে, কিচেনত ব্যৱহাৰ কৰা কেৰাহী, টাৱা এইবোৰ যে নন ষ্টিকি থাকে
সেই নন ষ্টিকি সা সৰঞ্জামবোৰৰ ওপৰত এটা লেয়াৰ দিয়া হয় এই টেফলন নামৰ প্লাষ্টিকৰ। আৰু টেফলন দিয়াৰ কাৰণে নন ষ্টিকিত যেতিয়া খাদ্য বনোৱা হয় তেতিয়া সেই সৰঞ্জামটোত যিটোত খাদ্য বনোৱা হৈছে তাতে তেল বা পানী লাগি নধৰে। এক্সপিৰিয়েঞ্চ কৰি চাব পাৰা লাগি ধৰে নে নাই। তাৰপিছত হৈছে অগ্নি নিৰোধক প্লাষ্টিক। প্লাষ্টিকসমূহে জুই নিৰোধন কৰিব পাৰে। যদিও কৃত্ৰিম আঁহত সহজে জুই লাগে, তথাপি এইটো এটা আমোদজনক কথা যে অগ্নি নিৰ্বাপক বাহিনীৰ মানুহবোৰৰ ইউনিফৰ্মত মেলামাইন প্লাষ্টিকৰ প্ৰলেপ দি জুই শিখা প্ৰতিৰোধ কৰা হয়। তাৰমানে কি হয় যে যদিও প্লাষ্টিকত জুই লাগিলে ই গলি যায়, তথাপি যিবোৰ জুই নমোৱা যিবোৰ মানুহ থাকে সেই মানুহবোৰৰ যিটো ইউনিফৰ্ম থাকে ইউনিফৰ্মৰ ওপৰতো প্লাষ্টিকৰ প্ৰলেপ দিয়া হয়, কাৰণ প্লাষ্টিকে জুই প্ৰতিৰোধ কৰিব পাৰে। চ' নেক্সট ভিডিঅ'ত আমি প্লাষ্টিক আৰু পৰিৱেশ চাম। থেংক ইউ।